ট্ৰাকৰ লগত কি কথা বস্তু কি লৈছে সুধক আমাক আমি বিছনা চাদৰ লৈছে ট্ৰাক লোৱা নাই আমি ট্ৰাকত বজাই দিছে বিছনা চাদৰ 10,000 পিচ আৰু আঠুৱা 10,000 পিচ ফেনেল বটল 10,000 পিচ এইটোহে ট্ৰাক আমি লোৱা নাই ট্ৰাকত বজাই দিছে ট্ৰাকে লৈ যাব ট্ৰাক লোৱাৰ কথা কৈছে BPF দল হৈ পেলাই উজনি অসমত যিটো বানপানী হৈ পেলাই বহুত মানে ক্ষতিগ্ৰস্ত হৈছে ঘৰৰ পৰা আৰম্ভ কৰি বা খেতি পথাৰৰ পৰা আৰম্ভ কৰি বহুত ক্ষতি হৈছে যেনক আমি BPF দল হিচাপে আপাৰ আসামৰ শিৱসাগৰ বা এইফালে চৰাইদেউ সেইখিনি অঞ্চলত বেছি ভিক্টিম হৈছে বুলি আমি শুনিছোঁ মানে দেখিছোঁ টিভিত বহুত দেখিছোঁ আৰু হৈছেও যেনক আমি দল হিচাপে আজি আমি প্ৰথম আৰম্ভ কৰিম যিখিনি পাৰে আমি ৰিলিফ দিবলৈ গৈ আছোঁ অলপ পিছতে আমি আৰম্ভ কৰিম আজিৰ দিনত আমি বেছি লোৱা নাই জাষ্ট মস্কিটো নেট 10,000 পিচ লৈছোঁ আমি ইয়াৰ পিছত আমাৰ বিছনা চাদৰ আমি 10,000 পিচ লৈছোঁ আৰু এইটো ফেনেল বটল আমি 10,000 বটল লৈছোঁ আৰু ব্লিচিং পাউডাৰ 1 কিলো কিনি 10,000 পেকেট আমি লৈছোঁ সেইখিনি আৰু আমাৰ টীম সেইটোৱেই নহয় আৰু আমি BTC পৰা গভৰ্ণমেণ্টৰ পৰা এছেম্বলি এটা টীম যাব সেই সময়তো আৰু ইয়াতকৈ ডাবল আৰু আমি দিবৰ কাৰণে চেষ্টা চলাম মুঠতে আজিৰ দিনত আমি 10,000 পিচহে লৈছে বিছনা চাদৰ 20-25,000 বিছনা চাদৰ আমি লৈ যাম নেক্সট টাইম আৰু মস্কিটো নেট সেইটোও আমি এনেকুৱা লৈ যাম মুঠতে আমি জাগাত আমি চাই ল'ম কি পৰিৱেশ কিহৰ অভাৱ আছে সেইটো আমি জাগাত যাই পেলাই বুজি ল'ম ইয়াৰ পিছত এছেঞ্চিয়েল যি লাগে সেইটো আমি BTC গভৰ্ণমেণ্টৰ পৰা এছেম্বলি টীম যাই পেলাই আমি দি আহিব সেইটো আমি আজি যিটো দিব এইটো দল হিচাপে BPF দল হিচাপে আৰু লগত আমাৰ BTC অঞ্চলত আমাৰ BJP কৰ্মীসকল আছে একেলগে আমি আজি প্ৰথম যাত্ৰা এই ৰিলিফ দিবলৈ গৈ আছোঁ কোন কোন যাব আজি মোৰ লগত যাব আমাৰ এডভাইজাৰ আমাৰ উপ অধিকাৰী যাব আৰু আমাৰ বিজনী সমষ্টিৰ MLA আমাৰ অৰূপে ডাঙৰীয়া যাব আৰু MCLA সকল আছে আৰু দলৰ কৰ্মী নেতাসকল আছে আমাৰ ইউডৰ আছে BSOৰ আছে আমি একেলগে যাই 40-50 জন আমি ওলাই আছো এতিয়া নামনি অসমতো ভূটানৰ পৰা পানী এৰি দিয়া হৈছে এইটো নাই এইটো আমাৰ প্ৰত্যেক বছৰে হয় এইটো এতিয়া আমি ওদালগুৰি জিলাত সেইটো হৈ আছে সেই পানীটো ইমান দেৰি নাথাকে ৰাতিৰ ভিতৰত শেষ হৈ যাব কিন্তু বানপানীটো ইফালে লোৱাৰত হ'ব মংগলদৈ চিপাঝাৰ সেইফালে পানীটো জমা হ'ব পাৰে কিন্তু আমাৰ সেইফালে ভৈৰৱকুণ্ড বা মাজবাট সেইখিনি এৰিয়াত যিখিনি পানী ওলাই আছে সেই পানীটো তললৈ নামি আহিব ইমান দেৰি নাথাকে দুখন ট্ৰাক বহনৰ সামগ্ৰীসমূহ লৈ যোৱা হ'ব তাৰ উপৰি যি ট্ৰাকৰ লগত কি কথা প্ৰয়োজন বস্তুহে সামগ্ৰী পিছত দিয়া হ'ব ট্ৰাকৰ লগত কি কথা বস্তু কি লৈছে সুধক আমাক আমি বিছনা চাদৰ লৈছে ট্ৰাক লোৱা নাই আমি ট্ৰাকত বজাই দিছে বিছনা চাদৰ 10,000 পিচ আৰু আঠুৱা 10,000 পিচ ফেনেল বটল 10,000 পিচ এইটোহে ট্ৰাক আমি লোৱা নাই ট্ৰাকত বজাই দিছে ট্ৰাকে লৈ যাব